ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ দেই। তাৰপিছত আকৌ কি হ'ল জানেনে, মই মানে সেই অকণমান দেৰিকৈ ওলালোঁ, চবেই ওলাই মানে বিহু গাবলৈ ৰৈ আছিলে, কিন্তু মোৰ ল'ৰালি হোৱাৰ কাৰণে মই চুলিডাল মানে চুলিটো যিহেতু মোৰ চুটিয়ে, সেইকাৰণে মই চুলি এডাল লগাই ল'লোঁ, কিন্তু মোৰ বান্ধিবলৈও সময় নহ'লে। দেখিছেনে গোটেই সোপা এয়া ওলাই মেলি আছে। তাৰপিছত বোলো বাটে বাটে মই বান্ধি যাম বুলি ক'লোঁ। তাৰপিছত আহিয়ে দেখিলোঁ ছোৱালীজনীক কোনোবাই মানে জোকালে, কাৰণ সৰু সৰু ল'ৰা ছোৱালী তেনেকুৱা থাকেই নহয় জানো। তাৰপিছত আকৌ শুনক, তাৰপিছত আকৌ মোৰ গাটো বেয়া আছিলে দেই, সেইকাৰণে সিহঁতি মানে অলপ টেনশ্যনত পৰি গৈছে, যিহেতু গান চান গাব লাগিব। মই এইবাৰ নাচি বাগিব পৰা নাই, তথাপিতো আৰু মই নহ'লে মানে অলপ, যিহেতু মই একদম দৌলটোৰ মাজতে অলপ ফূৰ্তি ফাৰ্তা কৰি থাকোঁ, সেইকাৰণে মানুহৰ মানে মন শুকাই গৈছে। তাৰপিছত আকৌ এয়া দেখিছেনে বিহু গালোঁ, কিন্তু আশীৰ্বাদ দিবলৈহে বাকী থাকিলে, আশীৰ্বাদ দি আছোঁ। প্ৰসন্ন হৰিক কৈক মায়াক নিজান, আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰা পৰিত্ৰাণ, প্ৰভু কাষে কাক কৰিম তেজবল শক্তি কৰি মনোবাঞ্ছা পূৰ্ণ কৰে যেন। ল'ৰা পোৱালি এটা হ'বনে? ল'ৰা পোৱালি এটা সোনকালে হ'বনে? গাটো বেয়া বোলে, ভাল হ'বনে? আকৌ দুইজনী জা জোৱালি গম পালেনে। তাৰপিছত জা জোৱালি এজনী ঘৰত এয়া আশীৰ্বাদ দি আকৌ নেক্সটজনী ঘৰলৈ আহিলোঁ। আশীৰ্বাদটোহে লৈছোঁ, মানে বিহু গোৱা নাই, কাৰণ আমাৰ দলৰে যিহেতু আমাৰ ভাগৰটো তেওঁ বুজি পাইছে, মানে সেইকাৰণে আমি আশীৰ্বাদটোকে দিলোঁ। আৰু সুতিতে পৰিলে কওঁ বাৰু, কিন্তু তেওঁলোকে যিহেতু 100 দিয়ে, সুতিতে পৰিলে নকওঁ। যেতিয়া 100 দিয়ে কাকো সুতিতে পৰিলে নকওঁ, 50 টকালৈকে মানে আমি নলওঁ। সেইটো আৰু অলপ ফূৰ্তি আৰু নহয় জানো, খানাই খাম, তথাপিতো আৰু ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু নহয় জানো। বাই বাই।